শিৱসাগৰত এনেকুৱা হিন্দু মুছলিমৰ কাজিয়া লগাবলৈ মুখ্যমন্ত্ৰীয়ে যাতে নিবিচাৰে এই কথা আজি সকীয়াই দিলো। দেই হালোৱা চাৰি ঘৰত সাজু হৈ আছে বিজেপি লিডাৰ টিকাত কোবাই ৰঙা কৰি দিয়া হ'ব। আজি আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে আজি যিসকল ভুক্তভোগী নাম ইতিমধ্যে ভোটৰ লিষ্টৰ পৰা কটন কৰিছে সেইসকলে আহি আমি মুখ্য নিৰ্বাচনী বিষয়া কাৰ্যালয়ৰ সন্মুখত আজি প্ৰতিবাদ সাব্যস্ত কৰিব লগা হৈছে। আচলতে অসমৰ ভূমিপুত্ৰসকলে অসমৰ খিলঞ্জীয়া মানুহসকলে ইয়াতে ভোটাৰ সাব্যস্ত কৰি অহা মানুহসকলৰ নাম ইতিমধ্যে ভোটাৰ লিষ্টৰ পৰা কটন কৰিবৰ বাবে বিজেপিৰ আংগু পাংগু মানুহে ইতিমধ্যে বিএলঅ'সকলক আৰু নিৰ্বাচনী কাৰ্যালয়ত তেওঁলোকে লিষ্ট দিছে। ইতিমধ্যে দেখা গৈছে যে শিৱসাগৰ সমষ্টিৰ ৰিৰিয়া ডিমৌমুখৰ 1 নম্বৰ ৱাৰ্ডৰ 109 জন মানুহ ইতিমধ্যে তেওঁলোকে নাম ভোটাৰ লিষ্টৰ পৰা কটন কৰিবৰ বাবে আবেদন দিছে। আৰু দ্বিতীয় কথাটো হ'ল যে চাউলকৰত দিছে, কোঁৱৰপুৰত দিছে, বিভিন্ন জেগাত ইতিমধ্যে তেওঁলোকে নাম কটন কৰিবৰ বাবে দিছে। জীৱিত মানুহসকলক তেওঁলোকে মৃত বুলি ক'বলৈ বাধ্য কৰাইছে। গোটেই কথাটো হ'ল যে বিজেপি চৰকাৰখনে আচলতে যে কৈ আছিল যে বিজেপিক যিসকল মানুহে ভোট নিদিয়ে তেওঁলোকৰ নাম কটন কৰি দিব লাগে, অৰ্থাৎ বিজেপিক নিদিয়াসকলৰ নাম কটন কৰি দিব লাগে যাতে বিজেপি চৰকাৰখন পুনৰ আকৌ শাসনৰ গাড়ীলৈ আহিব পাৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা যে পুনৰ শাসনৰ গাড়ীলৈ আহিব লাগে। বিজেপিৰ সভাপতি ইতিমধ্যে দিলীপ শইকীয়াই যে বিএলঅ'সকলক যে ভিডিঅ' কনফাৰেন্সৰ যোগেদি এমএলএ বিলাকক যে ভিডিঅ' কনফাৰেন্সৰ যোগেদি ইতিমধ্যে কৈছিল যে ভোটৰ নাম কটন কৰিব লাগে, এই কথাটো আজি জল পটপটকৈ শিৱসাগৰতে ইতিমধ্যে ওলাই গৈছে। ইতিমধ্যে এটা কথা ক'ব লাগিব যে ইয়াৰ নিৰ্বাচনী বিষয়াসকলো ইতিমধ্যে সেই বিজেপি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দিলীপ শইকীয়াৰ কথা মতে উঠা বহা কৰি আছে। তেওঁলোকে কেৱল মাত্ৰ বিজেপিৰ আংগু পাংগু মানুহক কিয় এই লিষ্ট বনাবলৈ দিলে, কিয় ৰাইজৰ দলৰ মানুহক নিদিলে, কিয় কংগ্ৰেছৰ মানুহক নিদিলে একেলগ কৰি পেলাই, এইটো এটা 2 নম্বৰী কথা ইতিমধ্যে জল পটপটকৈ ওলাই পৰিছে। ইতিমধ্যে ডিমৌৰ ৰিৰিয়াৰ ৰাজীৱ শৰ্মা আৰু অভিনন্দন গগৈ কি পাংগিং আছিলে মণিৰাম পাংগিং এই তিনিজন মানুহে ইতিমধ্যে আবেদন কৰিছে। যি 3জন মানুহে আজি জীৱিত মানুহসকলক মৃত বুলি তেওঁলোকে ক'বলৈ আহিছে। আজি আমি যিসকল মানুহ মৃত বুলি তেওঁলোকে কৈছিল, আজি সকলো জীৱিত মানুহ আহি পেলাই আমি মুখ্য নিৰ্বাচনী কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ কৰিছো। গতিকে ইতিমধ্যে গোটেই কথাটো হ'ল যে বিজেপিয়ে এনেকুৱা তালিবাজি কাৰবাৰ এৰক, হিন্দু মুছলিমৰ যি কাৰবাৰ এইবোৰ এৰক। কেৱল মাত্ৰ এটা জাতিৰ ওপৰত এই বিজেপি চৰকাৰখনে টাৰ্গেট কিয় কৰিছে? শিৱসাগৰখন মুখ্যমন্ত্ৰীয়ে হিন্দু মুছলিমৰ ৰাজনীতিৰ নামনিত খেলক। শিৱসাগৰ ঐতিহ্যমণ্ডিত এটা সমষ্টি, ঐতিহ্যমণ্ডিত জিলা। গতিকে শিৱসাগৰত এনেকুৱা হিন্দু মুছলিমৰ কাজিয়া লগাবলৈ মুখ্যমন্ত্ৰীয়ে যাতে নিবিচাৰে এই কথা আজি সকীয়াই দিলো। আৰু ইতিমধ্যে আজিৰ ভিতৰত আমি যিসকল মানুহ আহিছো যে ভোটাৰ লিষ্ট ইয়াত আমি নাম ইতিমধ্যে তৈয়াৰ কৰি দিম। যদি কেনেবাকৈ ইয়াত নাম নাই বুলি কটন যাবলৈ হয় তেনেহ'লে এই নিৰ্বাচনী কাৰ্যালয়ৰ সন্মুখত আমি পুনৰ প্ৰতিবাদ কৰিম। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি মানুহবিলাকক কৈছো, আৰু এই বিজেপি যে আংগু পাংগু এই লিডাৰবিলাক গাঁৱৰ অলিগলি চিনি নোপোৱা লিডাৰবিলাকৰ ইতিমধ্যে আমি কৃষক আমি সকলো গাঁৱৰ ৰাইজ, খেতি কৰা ৰাইজ কৈ দিছো দেই হালোৱা চাৰি ঘৰত সাজু হৈ আছে বিজেপি লিডাৰ টিকাত কোবাই ৰঙা কৰি দিয়া হ'ব। এই কথা কিন্তু ক'লো। আৰু এটা কথা ক'লো নিৰ্বাচনী বিষয়া আৰু বিএলঅ'সকলেও যদি বিএলঅ'সকল শিক্ষকে হওক যেই নহওক ভালকৈ ভেৰিফিকেশ্যন নকৰাকে মানুহ আছেনে নাই ভালকৈ নোচোৱাকৈ কাৰোবাৰ নাম যদি কটন কৰিবলৈ হয় নিৰ্বাচনী বিষয়াৰ লগতে বিএলঅ'বিলাকৰ টিকা কিন্তু হালৈ আছে লাল কৰি দিয়া হ'ব। এই কথা সৈতে শিৱসাগৰ নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ৰ পৰা কৈ থলো। অসমৰ বিভিন্ন প্ৰান্তৰ দৰে উজনি অসম তথা শিৱসাগৰ জিলাতো এছআৰ নামত বৌদ্ধ নাগৰিকক হাৰাশাস্তি কৰা পৰিলক্ষিত হৈছে। আৰু বিশেষকৈ তেওঁলোকে মুছলিম মানুহক টাৰ্গেট কৰি পেলাই এই বস্তুটো কৰিছে। আপোনালোকে আচৰিত পাব, কিছুমানৰ ঘৰলৈ আগদিনাখন জাননী পকিছে, বিয়লৈ ৰাতি 9:30 বজাত গম পাইছে। আৰু কিছুমান ঠাইত যিকেইজন কমপ্লেইনাৰ তেওঁলোকে এতিয়ালৈকে পোৱা নাই, তেওঁলোকে কমপ্লেইন কৰিছে। ইতিমধ্যে আপোনালোকক মই দুটামান ডাটা দিব পাৰিছোঁ। পুলিং গগৈ যিগৰাকী ব্যক্তি দেওপানী পঞ্চায়তৰ, তেওঁ যিখন এপ্লিকেশ্যন 7জন ব্যক্তিৰ কাৰণে তেওঁ এপ্লিকেশ্যন কৰিছিলে, সেই গোটেইকেইজন বৌদ্ধ নাগৰিক হয়। আৰু তাৰপিছত আমাৰ জয়গাঁও অঞ্চলৰ যিকেইজন 7জন মানুহৰ নাম কটন কৰিছিলে, যিগৰাকী কমপ্লেইন নাছিলে, এই কমপ্লেইনগৰাকীক যেতিয়া সোধা গৈছিলে আপুনি এই বিষয়ে কিবা জ্ঞাত নি, এগৰাকী মহিলা পৰিস্মিতা হাজৰিকা নামৰ, তেওঁ কৈছে এই বিষয়ে মই একো জ্ঞাত নহয়, মোক বিজেপি কৰ্মকৰ্তাই এখন ফৰ্মত মোক চাইন কৰিব কৈছিলে, মই চাইন কৰি দিছোঁ। আচৰিত বিষয়, বৌদ্ধ নাগৰিকৰ যিসকল মুখ্যমন্ত্ৰী ডাঙৰীয়ে খিলঞ্জীয়া বুলি আখ্যা দি তেওঁলোকক গৰিয়া মৰিয়া দৃশ্য স্বীকৃতি দি পেলাই তেওঁলোকক হাৰাশাস্তি কৰিছে। এইটো কোনো পধ্যে মানি নলওঁ। আৰু স্পষ্ট কথা, উজনি অসম থলুৱা মুছলিম পৰিষদৰ পৰা আমি তেওঁলোকৰ বিৰুদ্ধে আইনীগত ব্যৱস্থা ল'ম। যিকেইজন ব্যক্তিয়ে 7 নম্বৰ ফৰ্মত চাইন মাৰিছে তেওঁলোকে কোনো পধ্যে হাৰি যাব নোৱাৰিব। সেইসকল যিসকল ভুক্তভোগী তেওঁলোকক মই অনুৰোধ জনাইছোঁ, আপোনালোকৰ নামটো কটন নাই হোৱা যেতিয়ালৈকে বিএলঅ'য়ে কটন নকৰে, কিন্তু হেৰিঙত আপোনালোক যাবই লাগিব। সেইকাৰণে হাৰাশাস্তি কৰাৰ বাবদ আপোনালোকে যিকেইজন কমপ্লেইনাৰ তেওঁলোকৰ ওপৰত কেছ ফাইল কৰক। আৰু 7 নম্বৰ ফৰ্মখনৰ এটা ডাটা আছে, তেওঁ যেতিয়া ছিগনেচাৰ মাৰিব সেই ছিগনেচাৰত লিখা আছে মোৰ যিটো কমপ্লেইন দিছোঁ সেই কমপ্লেইনটো যদি কিবা ভুল হয় বা মই বিনা তথ্য দিছোঁ সেইজন ব্যক্তিৰ ওপৰত আইনী ব্যৱস্থা লোৱা হ'ব। তেওঁ নিজে স্বীকাৰ কৰিছে। সেইকাৰণে যিসকল ভুক্তভোগীয়ে তেওঁলোকক মই আইনী প্ৰক্ৰিয়ালৈ যাবলৈ অনুৰোধ কৰিছোঁ। যদি নকৰোঁ তেওঁলোকে প্ৰত্যেকবাৰ এনেকৈ চল পাই যাব। সম্পূৰ্ণ বিজেপি পৃষ্ঠপোষকতাত এই বস্তুটো হৈছে। আৰু উজনি অসম থলুৱা মুছলিম পৰিষদে এই বিষয়বস্তুটোৰ ওপৰত যদি মুখ্যমন্ত্ৰী ডাঙৰীয়া নিৰ্বাচন আয়োগে যদি চকু নাৰাখে আমি ইয়াৰ বিৰুদ্ধে জংগী আন্দোলন কৰিবলৈ বাধ্য হ'ম।